आफां आसामनि बङाइगावआव न्यूरेपा बाय'टेक्नोलॉजी हेल्थ केयर सल्यूशन्स ट्रिटमेंट सेन्टारखौ दिनै बेखेवबाय। गोजोनथाव बाथ्रादि साउथ करियानि कम्पानि न्यूरेपा बाय'टेक्नोलॉजी हेल्थ केयर सल्यूशन्सनि दिनै साहा बङाइगावआव ट्रिटमेंट सेन्टारखौ बेखेवबाय। बङाइगावनि सदर सहरनि आगरवाला नार्सिं ह'मनि सोनाब फारसे 100 मिटारसो जानथायाव न्यूरेपा बाय'टेक्नोलॉजी हेल्थ केयर सल्यूशन्स ट्रिटमेंट सेन्टारखौ दिनै कम्पानिनि मार्केटिं मेनेजार सम्पक शर्माया बेखेवनानै होयो। मख'नो गोनां बाथ्रादि दिनै बेखेवनाय बङाइगाव न्यूरेपा बाय'टेक्नोलॉजी हेल्थ केयर सल्यूशन्सआव समबारनिफ्राय सनिबारसिम फुंनि 9 रिंगानिफ्राय बेलासि 6 रिंगासिम जायखिजाया बेरामनि फाहामथाय होनाय जागोन होनना फोरमायो। न्यूरेपा बाय'टेक्नोलॉजी हेल्थ केयर सल्यूशन्सनि सोमोन्दै आबुङै मिथिनो थाखाय 8876030882 मोबाइल नम्बराव थोंजोङै खौरां लानो हागोन। পোনপ্ৰথমতে মই সমূহ দৰ্শকক মোৰ ফালৰ পৰা নমস্কাৰ জনাইছোঁ। আৰু আজি সঁচাকৈ বঙাইগাঁওবাসীৰ কাৰণে লগতে চিৰাংবাসীৰ কাৰণে বা বঙাইগাঁৱৰ ওচৰ পাজৰৰ গোটেইখিনি মানুহৰ কাৰণে এটা ভাল খবৰ যে নিউৰেপা বায়'টেকনলজি যি এটা সাউথ কোৰিয়ান কোম্পানী হয়, যিয়ে ভাৰতবৰ্ষৰ লগতে বহুকেইখন দেশত নিজৰ সম্পূৰ্ণ বিনামূলীয়া থেৰাপি সেৱা আগবঢ়াই আছে। আৰু সেই যিটো কোম্পানী নিউৰেপা বায়'টেকনলজি তাৰ এটি শাখা আজি নৰ্থ বঙাইগাঁৱত আমাৰ শুভাৰম্ভণি কৰা হৈ গ'ল, যিটো আমাৰ যিখন আগৰৱাল নাৰ্ছিং হোম আছে নৰ্থ বঙাইগাঁৱত তাৰ নিচেই ওচৰতে প্ৰায় 100 মিটাৰ দূৰত্বত অৱস্থিত। আৰু ইয়াত যিকোনো ধৰণৰ বেমাৰৰ সম্পূৰ্ণ বিনামূলীয়াভাৱে আমাৰ কোম্পানী চিকিৎসা সেৱা আগবঢ়াব। যেনে কাৰোবাৰ যদি আছে প্ৰেছাৰ, ছুগাৰ, নাৰ্ভৰ সমস্যা, যিকোনো ধৰণৰ বিষৰ সমস্যা, থাইৰইড, এনেকুৱা যিকোনো একচুৱেলি ইয়াত আমাৰ কি হয়, নখৰ পৰা চুলিলৈকে আটাইখিনি বেমাৰৰে ট্ৰিটমেণ্ট দিয়া হয়। আৰু এই ট্ৰিটমেণ্টখিনিত আমি অলৰেডি বহুখিনি ফল পাবলৈ আমাৰ বেলেগ বেলেগ জেগাত আমাৰ চেণ্টাৰ চলি আছে। এই শাখাসমূহত, এই চেণ্টাৰসমূহত আমি বিভিন্ন ধৰণৰ বেমাৰৰ পৰা আমি ফল পাবলৈ আমি সক্ষম হৈছোঁ। আমি এনেকুৱা ধৰণৰ মানুহ দেখা পাইছোঁ যিবিলাক পেৰালাইচিছ পেচেণ্ট আগতে হাতেৰে দুজন মানে ধৰি ধৰি আনিছিল, এতিয়া সেই মানুহে স্কুটি চলাই ঘূৰি ফুৰে। তেনেকুৱা ধৰণৰ ভিডিঅ' ফুটেজো আমাৰ হাতত মজুত আছে। গতিকে আজিৰ পৰা আমাৰ এই শাখাটো উদ্বোধন কৰা হৈ গ'ল আৰু উদ্বোধন কৰে আমাৰ কোম্পানীৰ মাৰ্কেটিং ডাইৰেক্টৰ মিষ্টাৰ সম্পক শৰ্মা ছাৰে। আৰু আমি এই শাখাটোত সদায় ৰাতিপুৱা 9 বজাৰ পৰা আবেলি 5:30 বজালৈকে খোলা ৰাখিম। শনিবাৰে মাত্ৰ 1 বজালৈ খোলা থাকিব 9 বজাৰ পৰা, আৰু ৰবিবাৰটো বন্ধ থাকিব। এই সময়খিনিৰ ভিতৰত যিকোনো মানুহে, যিকোনো বয়সৰ মানুহে ইয়াত সম্পূৰ্ণ বিনামূলীয়াভাৱে আহি থেৰাপিটো ল'ব পাৰিব। আমাৰ বৰ্তমান ইয়াতে বেড কেপাচিটি 10টা আছে, আৰু যদি আমাৰ মানুহ যদি বাঢ়ে তেতিয়াহ'লে আমি এই হিচাপে আমি বঢ়াম। আৰু বৰ্তমান বেড কেপাচিটি 10টা হ'লে আমি এদিনত 150তকৈ বেছি মানুহক কোনো ধৰণৰ অসুবিধা নোহোৱাকৈ আমি থেৰাপি সেৱা আগবঢ়াব পাৰিম। বৰ্তমানলৈকে আমাৰ অসমত 20টাতকৈ বেছি শাখা আছে। তাৰ ভিতৰত আমাৰ কোকৰাঝাৰত আছে, গুৱাহাটীত আছে, নগাঁৱত আছে, যোৰহাটত আছে, আমাৰ ঢিঙত আছে। এনেকুৱা 20টাতকৈ বেছি শাখা বৰ্তমান আমাৰ অসমত চলি আছে। প্ৰথমতে সকলোকে নমস্কাৰ জনাইছোঁ। আৰু এইটো জানিব বিচাৰিছোঁ যে আমাৰ এই যিটো থেৰাপি নিউৰেপা বায়'টেকনলজি ছানবিম হেল্থ কেয়াৰ নামেৰে ইয়াতে শাখা এটা আজি আনুষ্ঠানিকভাৱে মুকলি কৰা হ'ল। আৰু ইয়াত সকলো ধৰণৰ মানে যাৰ যিয়ে প্ৰব্লেম নাথাকক কিয় সকলো ধৰণৰ মানুহে আহি ইয়াত থেৰাপি ল'ব পাৰিব। আৰু সকলোতকৈ ভাল কথা, ইয়াত কোনো ছাইড ইফেক্ট নাই। আৰু আমি যিহেতু বহু বছৰৰ পৰা আমি এইটো কাম কৰি আহি আছোঁ, 2007-08 চনৰ পৰাই আমি এইটো কামৰ লগতে জড়িত হৈ আছোঁ। ইয়াত বহুত মানুহ এনেকুৱা দেখা পাইছোঁ যিবিলাকৰ মানে হয়তো নিজেও তেওঁলোকে ভবা নাছিলে যে মই কেতিয়াবা ভাল হ'ব মোৰ এইটো বেমাৰ। তেনেকুৱা পৰ্যায়ৰ বেমাৰবিলাকো ইয়াত আহি ভাল হ'বলৈকে সক্ষম হৈছে। বেচিকেলি এটাই কথা যে ইয়াত থেৰাপি লোৱাৰ ফলত মানুহৰ শৰীৰৰ যিটো আমাৰ বেছিক যিটো ছিষ্টেম, সেই ছিষ্টেমটো ভালে থাকিব। আৰু মানুহৰ বেমাৰ কেতিয়া হয়? আমাৰ ছিষ্টেমৰ ফেইলিয়ৰৰ ফলত। ঠিক আছে, যিটো কাৰোবাৰ হাৰ্ট চেলবিলাকৰ প্ৰব্লেম আহে, তেতিয়া মানে আমাৰ হাৰ্টৰ প্ৰব্লেম হয়, হয়নে? আমাৰ পেনক্ৰিয়াছৰ প্ৰব্লেম থাকিলে, যদি পেনক্ৰিয়াছৰ চেলছবিলাকৰ প্ৰব্লেম থাকে, ইনচুলিন উৎপাদন কৰিব নোৱাৰা হয়, তেতিয়াও আমাৰ ছুগাৰ হয় বা এনেকৈ বিভিন্ন কাৰণ থাকে। তো ইয়াত থেৰাপি লোৱাৰ ফলত আমাৰ
মেইন যিটো লাভ সেইটো কি হ'ব আমাৰ শৰীৰৰ ভিতৰত যিবিলাক আমাৰ হাৰ্ট কিডনি লিভাৰ পেনক্ৰিয়াছ ব্লাড গ্লেণ্ড ইণ্টেষ্টাইন যত যি বস্তুবিলাক আছে প্ৰত্যেক বস্তুবিলাকে নিজে নিজে নিজৰ ফাংচনিংখিনি ভালকৈ কৰি থাকিব আৰু আমাৰ শৰীৰৰ ভিতৰৰ বস্তুখিনি যদি ভালকৈ কাম কৰি থাকে তেতিয়া আমাৰ বেমাৰ হোৱাৰ প্ৰশ্নই নুঠে হয় নহয় আৰু ধৰক ইয়াত থেৰাপিলৰ ফলত যিটো আমাৰ ইমিউনিটি পাৱাৰ সেইটো যথেষ্ট এক্টিভ হয় বহুত ভাল হয় আপোনালোকে এইটো এসপ্তাহ 10 দিন থেৰাপি ল'লে নিজে ফিল কৰিব পাৰিব যে ইয়াত কি হয় ঠিক আছে থেংক ইউ Nurepa Biotechnology Center खुलिबाय बेसिकलि बे माबायदि फाहामथाय होनाय जायो मा फोरमायगोन माने बेयाव गासै बेमारखौहाय माने फ्रियावनो नायगोन आरो बियो साउथ करिया बेनिफ्राय बेखौहाय नर्थ बङाइगावआवहाय खालामनाय जादों आरो दिनैहाय अपेनिं खालामनाय जाबाय आरो बेखौ फ्रियावनो सानफ्रोमबो होबाय थागोन आरो फ्रि ट्रिटमेन्ट खालामगोन ट्रिटमेन्टआ मा रोखोमनि ट्रिटमेन्ट जायो बेहाय थेरापि माने फ्रि थेरापि होनानै बेमारफोरखौ नायनाय जागोन आरो 8:30निफ्राय जागोन 6:30सिम बे ट्रिटमेन्टखौ होबाय थानाय जागोन आरो सानसे